নমস্কাৰ বন্ধুসকল, সকলোকে কিউৰিয়াছ এবাউট লাৰ্নিঙলৈ স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত মানুহৰ মগজুৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মানুহৰ মগজুটোৱে কেনেধৰণে কাম কৰে, মানুহৰ মগজুটো কেইটা পাৰ্টত ভাগ হৈ আছিলে সেই বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে সিমানতে কি হৈছিলে, সেই যিটো এনিমেলৰ ওপৰত, প্ৰাণীৰ ওপৰত আমি পঢ়ি আছিলোঁ বা মানুহৰ ওপৰত বিশেষকৈ সেইখিনি পাৰ্ট সিমানতে শেষ হৈছিলে। পিছত আছে এটা যিটো হৰমনৰ ওপৰত আছে, সেইটো পিছত চাব লাগিব। ইয়াৰ পিছত যিখিনি আছে প্লেণ্টৰ ওপৰত আছে, যে প্লেণ্টে কেনেকৈ সেই কণ্ট্ৰলবিলাক কেনেকৈ থাকে, প্লেণ্টৰ এজোপা প্লেণ্টত কেনেকৈ থাকিব, সিহঁতৰ কোঅৰ্ডিনেশ্যনবিলাক কেনেকৈ হৈ থাকিব, সেইবিলাকৰ ওপৰত আমি আলোচনা কৰিব লাগিব। চ' এতিয়া চোৱা কেনেকৈ উদ্ভিদজোপাৰ মাজত কি হয় কণ্ট্ৰল আৰু কোঅৰ্ডিনেশ্যনটো থাকে। আমি প্ৰথম ভিডিঅ'টোত যে কৰিছিলোঁ ইণ্ট্ৰডাকশ্যন ভিডিঅ' যিটো আছিলে, তাত কওঁতে কৈছিলোঁ যে প্ৰাণীৰ কাৰণে কি আছিলে, দুটা ছিষ্টেম আছিলে, এটা হৈছে নাৰ্ভাছ ছিষ্টেম, এটা হৈছে হৰমনেল ছিষ্টেম। আৰু উদ্ভিদৰ কাৰণে কি হয়, অকল এটা ছিষ্টেমে আছে, সেইটো হৈছে হৰমনেল ছিষ্টেম। এতিয়া যিহেতু অকল এটা ছিষ্টেমে আছে, গতিকে অলপ এইটো লিমিটেড হ'ব বস্তুটো যিটো আছে, যে কণ্ট্ৰল কোঅৰ্ডিনেশ্যন বস্তুটো লিমিটেড। কাৰণ চোৱা আমাৰ যিখিনি হেৰি থাকে, মানে কামবিলাক থাকে, তাতকৈ উদ্ভিদৰ কামবিলাক অলপ চিম্পল। সিহঁতৰ দেহটোও অলপ কি হয়, চিম্পল হয়। আমাৰ কোষবিলাকৰ মাজত সিহঁতৰ কোষবিলাকৰ পাৰ্থক্য আছে। বা আমাৰ যিখিনি কাম, আমি ঘূৰি ফুৰিব পাৰিছোঁ, আমি কি কৰিছোঁ, কিবা এটা দৌৰি ফুৰিব পাৰিছোঁ, কথা ক'ব পাৰিছোঁ, সেইখিনিতো সিহঁতৰ নাই। গতিকে সিহঁতৰ অলপ কামবিলাক এনেই চিম্পল হৈ যায়। গতিকে অকল হৰমনেল ছিষ্টেমটোহে সিহঁতৰ লগত আছে, সিহঁতৰ নাৰ্ভাছ ছিষ্টেমটো নাই। এতিয়া যদি চোৱা অকল হৰমনেল ছিষ্টেমটো আছে বুলি কওঁতে তোমালোকৰ হেৰি আহিব পাৰে, ডাউট আহিব পাৰে যে হৰমনেল ছিষ্টেম যদি আছে, কিছুমান ক্ষেত্ৰত কিয় খুব মানে কি হয়, খুব সোনকালে সঁহাৰি জনায় উদ্ভিদবিলাকে। যেনেকৈ কি হ'ব, লাজুকী লতা, শুনিছা চাগে নাম, কিতাপতো আছে। যে চুই দিয়াৰ লগে লগে দেখিছা, বাৰীৰ পিছফালে হয় সাধাৰণতে, মানে যিবিলাক হেৰি হয় অলপ জংঘল ঠাইবিলাকত হয়, চুই দিয়াৰ লগে লগে কি হয়, জাপ খাই যায়। যিটো তাত যিখিনি পাতখিনি থাকে সেইখিনি জাপ খাই যায়। আৰু বেলেগ বেলেগ গছৰো থাকিব পাৰে, যেনেকৈ আমলখি গছৰো যদি তোমালোকে চোৱা, গধূলি হোৱালে পাতবিলাক অলপ জাপ খাই গুচি যায়। সেইটো একেবাৰে তৎক্ষণাত হোৱা নহয়, কিন্তু আমি লাজুকী লতাটো চুই দিলে তৎক্ষণাত হৈ যায়। চুই দিয়াৰ লগে লগে সিহঁতি কি হ'ব, জাপ খাই গুচি যাব। সেই কামটো কিয় হয়, যদি নাৰ্ভাছ ছিষ্টেম নাই, হয়নে? এইটো ভাবিবলগীয়া কথা। সেই কামটো কেনেকৈ হ'ব, সেইটো সিহঁতৰ নাৰ্ভাছ ছিষ্টেমে নাই, কিন্তু কি আছে, সিহঁতৰ সেই ইলেক্ট্ৰিকেল ছিগনেল যিবিলাক দিব পাৰে, সেইটো ক্ষমতা সিহঁতৰ আছে। আমাৰ কেনেকৈ আহে ইলেক্ট্ৰিকেল ক্ষমতাবিলাক, যিটো ছিগনেলবিলাক কেনেকৈ আহে, যে আমাৰ পেশীবিলাকৰ মাজতে স্নায়ুবিলাকতো কলাই, সেই কলাবিলাকৰ মাজত এটা কোষৰ পৰা এটা কোষলৈ, এটা কোষৰ পৰা এটা কোষলৈ তেনেকৈ আহি থাকে। কিছুমান ৰাসায়নিক পদাৰ্থ থাকে, সেই ৰাসায়নিক পদাৰ্থবিলাক সেই যিবিলাক পেশী কলাবিলাকত থকা প্ৰটিনবিলাকে কঢ়িয়াই লৈ গুচি আহে, সেই ৰাসায়নিক দ্ৰব্যবিলাক। সিহঁতৰো কিছুমান ৰাসায়নিক দ্ৰব্য আছে, যিটো চুই দিয়াৰ লগে লগে যে জাপ খাই গৈছে। সিহঁতৰ ৰাসায়নিক দ্ৰব্য খুব বেছি নাথাকে, পানী থাকে সাধাৰণতে। যে প্ৰত্যেকটো কোষতেতো পানী থাকিব। চুই দিয়াৰ লগে লগে কি হ'ব, ইটো কোষৰ পৰা সিটো কোষলৈ পানী গুচি যাব, সিটো কোষৰ পৰা সিটো কোষলৈ পানী গুচি যাব। তেনেকৈ কি হ'ব, সিহঁতৰ সেই চেলবিলাকে মুভমেণ্ট কৰিব। চেলবিলাকে কি কৰিব, মুভমেণ্ট মানে লৰচৰ কৰিব, ইটোৰ পৰা সিটোলৈ লাহে লাহে এটা গুচি যাব। সেইটো হৈছে সিহঁতৰ ইলেক্ট্ৰিকেল ছিগনেল। এতিয়া চোৱা, আমি কৈছোঁ যে আমি দৌৰি ফুৰিব পাৰিছোঁ, আমাৰ কিবা এটা হোৱাৰ লগে লগে আমি ওলাই যাব পাৰিছোঁ, কথা ক'ব পাৰিছোঁ, হাতখন মই লৰাই আছোঁ, হয়নে? সেইবিলাক হৈছে আমাৰ চলন, বা আমাৰ বৃদ্ধি হৈছে, বিকাশ হৈছে, এইবিলাকো চলন। এতিয়া উদ্ভিদেতো তেনেকৈ ঘূৰি ফুৰা নাই, হয়নে? মই প্ৰথমো কৈছোঁ তেনেকৈ, যে উদ্ভিদে কাৰোবাৰ কিবা এটা হৈছে, ওচৰৰ গছজোপাক যদি কোনোবাই কাটিছে, দৌৰি চুৰি যোৱা নাই বচাবলৈ, হয়নে? সেই চলনবিলাক সিহঁতৰ নাই। কিন্তু আমি কৈছোঁ উদ্ভিদৰ চলন আছে। কেনেকৈ আছে, যে উদ্ভিদজোপা কি হৈছে, ওপৰলৈ বাঢ়ি গৈ আছে। পুলি হওঁতেতো সৰু আছিলে, লাহে লাহে সি ডাঙৰ হৈ পেলাই কি হৈছে, এটা মেক্সিমাম পইণ্টলৈকে গৈছে। তেনেকৈ শিপাবিলাকো তললৈ গৈ আছে। আৰু লগতে কি হৈছে, সিহঁতৰ যিটো আমি যিটো কওঁ পৰিধি বুলি কওঁ, এনেকৈ সিহঁতৰ কি হ'ব, এইটো গা গছ যিটো আছে, সেইটো কি হৈছে, সিহঁতৰ বাঢ়ি বাঢ়ি গৈ আছে, যিটো ভলিউমটো বাঢ়ি বাঢ়ি গৈ আছে। সেইটোতো এটা বৃদ্ধি আৰু বিকাশেই হ'ব লাগিব। সেইবিলাক কেনেকৈ হৈ আছে, সেইবিলাক কি হৈছে, কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হৈ আছে। সেই কাৰকবিলাক আমি চাব লাগিব, যে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি, মানে কোনে কৰিছে যে সিহঁতক সেই বাঢ়ি যাবলগীয়া হৈছে। যেনে চেল ডিভিজন হ'বই, সেই তেনেকৈ বাঢ়ি গৈছে। বা আমি ওপৰলৈ কিয় বেছিকৈ গৈছে, তললৈ কিয় সমানেই গৈছে, ওপৰলৈ যিমান গৈছে তললৈও গৈছে, প্ৰায়ভাগ, কিছুমান নহয়, গতিকে কাষলৈ গৈছে। সেইবিলাক কেনেকৈ হৈছে আমি চাব লাগিব। এতিয়া যদি উদাহৰণ হিচাপে লৈ চোৱা, যেনিবা এটা বন্ধ কোঠাত, কিতাপতো আছে উদাহৰণটো চাব পাৰা, যে বন্ধ কোঠাত তুমি একদম মানে আন্ধাৰ হৈ আছে, কেনিও পোহৰ অহা নাই, তাত তুমি পুলি এটা ৰুই দিলা, আৰু খিৰিকীখন অকণমান লাহেকৈ মেলি থৈ দিলা, পুলিটো ফালত যিফালেও মেলিলা, মাজত ৰুলা, এফালে খিৰিকীখন অকণমান মেলি থৈ দিলা। কি হ'ব, কেইদিনমানৰ পিছত যদি চোৱা, কি হ'ব, সেই পোহৰ অহা বাটটোৰ ফালে গছজোপা লাহে লাহে গৈ থাকিব। গছজোপা এনেকৈ ওপৰলৈ নাযায় তেতিয়া, সেই যে আন্ধাৰ গছটো ওপৰলৈ গছজোপা গৈ নাথাকে, সেই পোহৰ যিফালে আছে সেইফালে গৈ থাকিব। কাৰণ আমি জানো ফটোচিন্থেচিছ কৰিব লাগিব, তাৰ কাৰণে পোহৰ লাগিব। আৰু সেই পোহৰ পাবৰ কাৰণে কি হৈছে, গছজোপা পোহৰৰ ফালে গৈ আছে, বেলেগ একো কথা নাই, পোহৰৰ কাৰণে গৈ আছে। সেই যিটো আছে, সেইটোক কি বুলি কোৱা হয়, পোহৰানুবেগী বা ফটোট্ৰপিজম বুলি কোৱা হয়, যে পোহৰক খেদি যায়, পোহৰ যিফালে যাব সেইফালে যাব। আমাৰ কিছুমান মানে কি আছে জানা, আমাৰ মানুহবিলাকে কয় যে আমুক চাইডে দিশত গছ ৰুব নাপায়,
মানে আমুক দক্ষিণ দিশত মই কোৱা নাই যে দক্ষিণ দিশত মই এটা উদাহৰণ দিছোঁ যে আমুক দিশত নাপায় তামুক দিশত নাপায় বুলি কয় সেই পোহৰৰ কাৰণে যিটো ফালে ৰ'দ বেছি থাকে সেইফালেহে গছজোপা যাব যদি মই ৰ'দ নপৰা ছাইডটা ৰুই দিওঁ সদায় গছজোপা ক'লৈ যাব ৰ'দৰ ফালে গুচি যাব ফলত কি হয় আমাৰ কিছুমান গণ্ডগোল হ'ব পাৰে সেইকাৰণে আমি সদায় ক'ত ৰুব লাগে গছ পোহৰ পৰা ছাইডত ৰুব লাগে যদিও নুৰো সিহঁতি কি হ'ব নিজে নিজে সেই পোহৰৰ ফালে গুচি যাব সেই যিটো গতি আছে সেইটো এটা চলনেই হ'ল পোহৰৰ ফালে গৈ আছে কি দৌৰি যোৱা নাই কিন্তু লাহে লাহে গৈ আছে এদিন এদিনকৈ সেইফালে গৈ থাকিব বেকা হৈ গুচি যাব ডালটো সেইটোক কি বুলি কোৱা হয় ফটোট্ৰপিজম বা পোহৰ অনুবেগী মানে পোহৰৰ ফালে বেগ লৈ পেলাই সি গুচি যায় তাৰপিছত চোৱা যে আমি এতিয়া ধৰি লোৱা যেনিবা গছ এজোপা ৰুলা গছজোপাৰ তলত ডাইৰেক্ট আমি এনেকুৱা জেগা ৰোৱা নাই যে তাত পানী পায়ে থাকিব অলপ শুকান জেগা ৰুলা যেনিবা কিন্তু কাষতে পুখুৰী এটা আছে মানে গছজোপা তেতিয়া কি কৰিব গছজোপাকটো পানী লাগিব আমি ক'লোঁ যে হেৰি পোহৰ লাগিবৰ কাৰণে ফটোচিন্থেচিছৰ কাৰণে পানীও লাগিব ফটোচিন্থেচিছৰ কাৰণে এতিয়া সেই পানীখিনি পাবৰ কাৰণে কি কৰিব শিপাডালে সদায় ক'লৈ যাব সেই শুকান জেগাত আছিলে নহয় পুখুৰীৰ ফালে শিপাডাল গৈ থাকিব শিপাডাল ক'লৈ যাব সদায় পানী ক'ত আছে বিচাৰি গৈ থাকিব কাৰণ পানীটো খেদি শিপাডাল মাটিৰ তলত থাকিব পানী যিফালে থাকিব সেইফালে লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে পানীৰ ফালে যিটো গ'ল সেইটো কি বুলি ক'ম হাইড্ৰ'ট্ৰপিজম বুলি কয় যে জলানুবেগী মানে জলৰ ফালে যিফালে পানী থাকিব সেইফালে গৈ থাকিব কাৰণ লাগিবই পোহৰেই হওক বা পানীয়ে হওক সেইবিলাক হৈছে অত্যাৱশ্যকীয় সিহঁতক লাগিবই সেইবিলাকলৈ কি হ'ব সিহঁতি খেদি খেদি গৈ থাকিব সেইটো ক'ব হাইড্ৰ'ট্ৰপিজম বুলি ক'ব যিটো পানীলৈ যাব এতিয়া চোৱা আমি তাৰ পিছতো যদি চাওঁ 3 নম্বৰ বুলি কৈ আছোঁ যে সেইটো হ'ব যে গছজোপা কি হৈছে তললৈ বাঢ়ি গৈ আছে শিপা গৈ আছে ওপৰলৈ যোৱাটো কি হয় কাৰণে গৈছে বৃদ্ধি বিকাশ হৈ আছে তলতো বৃদ্ধি বিকাশে কিন্তু ওপৰতো হয়তো তাৰ ফটোট্ৰপিজমৰ কাৰণে যাব পাৰে পোহৰৰ কাৰণে বাঢ়ি বাঢ়ি গৈ আছে হয়নে সেইটো কাৰণে গৈ আছে কিন্তু তলৰটো কি হৈছে মাটিৰ তললৈতো সমানেই গৈ আছে কি মাটিৰ তলত পোহৰ আছে নেকি যে সি তললৈ বাঢ়ি বাঢ়ি গৈ আছে মাটিৰ তলত পোহৰ নাই কিন্তু কি হৈ আছে সি সেই পানী বিচাৰি যাব পাৰে বা কিবা এটা মাটিৰ তলত যিখিনি খনিজ লৱণ আছে সেইখিনি বিচাৰি পেলাই সি তললৈ গৈ আছে সেই যিটো বেগত গৈ আছে বা যিটো গতি আছে সেইটোক আমি কি বুলি ক'ম ভূকেন্দ্ৰা বেগী বুলি ক'ম জিঅ'ট্ৰপিজম যিটো ক'ত গৈ আছে মধ্যাকৰ্ষণৰ দিশত গৈ আছে মধ্যাকৰ্ষণৰ দিশত গৈ আছে যিটো আৰু এটা ওপৰলৈ গৈ আছে সেইটো হয়তো ফটোট্ৰপিজমৰ কাৰণে যাব পাৰে বা বেলেগ বেলেগ কাৰণে সেইটো বৃদ্ধি বিকাশ হ'ব পাৰে গতিকে তললৈ যিটো যাব সেইটো হ'ব ভূকেন্দ্ৰা বেগী যিটো চলন উদ্ভিদৰ এতিয়া একেবাৰে লাষ্টত যদি চোৱা যিটো সেইটো চলনৰ ভাগৰ লাষ্টৰ ভাগটো যদি চোৱা সেইটো হৈছে কেম'ট্ৰপিজম বা ৰাসায়নিক কিছুমান কাৰকৰ ভিত্তিত সিহঁতি কি কৰে চলন কৰে যে ৰাসায়নিক কাৰক মানে আমি কৈছোঁ যে সিহঁতৰ প্ৰত্যেকটো কোষ বুলি কোৱাৰ লগে লগে এটা ৰসায়ন আহি গ'ল তাত কিবা এটা থাকিব লাগিব খনিজ লৱণ আহিছে কিবা আহিছে মানে সেইবিলাকতো ৰসায়নৰ ভাগেই হয়নে সেই যে ৰসায়নবিলাক চলাচল কৰি আছে তাৰ ফলতে কি হৈছে এটা গতি কৰি আছে উদ্ভিদজোপা যেনেকৈ উদাহৰণ বুলি ক'লে কি হ'ব লাগিব যে যিটো আমি স্ত্ৰী স্তৱক আৰু পুংস্তৱক আছে হয়নে তাত যিটো পৰাগযোগ হ'ব তেতিয়া কি হ'ব সদায় কি হ'ব পৰাগযোগৰ কাৰণে দুডাল স্ত্ৰী স্তৱক আৰু পুংস্তৱকডাল ৰাসায়নিকভাৱে কি হৈ যাব সিহঁতি চাপ খাই আহিব যেতিয়াই ডাঙৰ হৈ গৈ থাকিব ফুলজোপা তেতিয়া কি হ'ব সিহঁতৰ কাৰণ পৰাগযোগ একেবাৰে আঁতৰত ইয়াততো পৰাগযোগ ইয়াতডাল আছে পুংস্তৱক আছে ইয়াত স্ত্ৰী স্তৱক আছে তেনেকৈতো নহয় লগতে থাকিব লাগিব সেই যে এট্ৰেকশ্যনটো থাকিব যে পুংস্তৱক আৰু স্ত্ৰী স্তৱক একেলগে আহি যোৱা বা ওচৰা ওচৰি হোৱা সেই কামটো কোনে কৰিব ৰসায়নে কৰিব সিহঁতৰ যিখিনি কেমিকেল মানুহৰ দেহত আমি যে ক'লোঁ যিখিনি হৰমনে কৰিব সিহঁতৰ সেইখিনি কোনে কৰিব সিহঁতৰ কেমিকেলখিনিয়ে কৰিব সেই যে এট্ৰেক্ট হ'ল সেইটোক কোৱা হয় কেম'ট্ৰপিজম গতিকে সেইকেইটাই হৈছে মূল ভাগকেইটা চলনৰ গতিকে আমি আটাইকেইটা চাই ল'লোঁ এতিয়া কি চালোঁ যে এটা পোহৰৰ কাৰণে গৈছে যিফালে পোহৰ থাকিব গছজোপা সেইফালে গৈ থাকিব পোহৰ অনুবেগী হ'ব হয়নে সেইটো ফটোট্ৰপিজম হ'ব এটা কি হ'ব জিঅ'ট্ৰপিজম যিটো ভূকেন্দ্ৰাবেগী হ'ব বা বৃদ্ধিটো দুই চাইডে হ'ব হয়নে তেনেকৈ গৈ আছে এটা কি হ'ব যে কেম'ট্ৰপিজম যিটো ৰাসায়নিকভাৱে সিহঁতি কি হ'ব লাগিব এট্ৰেক্ট কৰিব এইটো যিখিনি সিহঁতৰ আমাৰ যেনেকৈ হৰমন সিহঁতৰ তেনেকৈ ৰাসায়নিকভাৱে এট্ৰেক্ট কৰিছে আৰু এটা কি আছে যে হাইড্ৰ'ট্ৰপিজম যিটো কি হ'ব পানীৰ ফালে যাব সিহঁতি মানে কি প্ৰত্যেকটো কথাই চোৱা সিহঁতক লগা বস্তুখিনিৰ ফালে গৈছে লগা বস্তুখিনি বিচাৰি গৈছে অদৰকাৰী নহয় যে পোহৰো লাগিব সিহঁতক পানীও লাগিব সিহঁতক ৰাসায়নিক যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনিও হ'ব লাগিব তেতিয়াহে সেইখিনি কণ্ট্ৰল কৰ্ডিনেশ্যনবিলাক থাকিব এতিয়া আটাইকেইটাৰ কাৰণে সেইকেইটা হৈছে উদ্ভিদৰ চলন বুলি কোৱা হয় যেনেকৈ আমাৰ চলন আছিলে উদ্ভিদৰ চলন বুলি ক'লে আমি এইকেইটা কওঁ পানীৰ ফালে যাব পোহৰৰ ফালে যাব আৰু কি হ'ব সিহঁতি মাটিৰ তললৈ সোমাই যাব আৰু ৰাসায়নিকভাৱে ওপৰলৈ যাব মাটিৰ তললৈ যেনেকৈ যাব ওপৰলৈ যাব লগতে ৰাসায়নিকভাৱে সিহঁতি কি কৰিব কিছুমান পাৰ্টক এট্ৰেক্ট কৰিব পাৰে বা তেনেকৈ বৃদ্ধি আৰু বিকাশ হ'ব পাৰে মূলতে কি বুলি কোৱা হয় সেই বৃদ্ধি আৰু বিকাশবিলাককে সিহঁতে চলন বুলি কোৱা হয় বেলেগকৈ সিহঁতি দৌৰা বুলি নাই সেই পোহৰৰ ফালে যোৱা বৃদ্ধিটোৱে হৈছে সিহঁতৰ কাৰণে চলন গতিকে উদ্ভিদৰ চলন বুলি ক'লে সেইখিনি আহিব মূলত